নতুন বছৰৰ প্ৰথমটো পিকনিক আৰু আমাৰ খানাত গাহৰি নাথাকিব সেইটো কেনেকৈ হ'ব দুবাল্টিং পানী গাড়ীখনটো মাৰি লৈছো ৰাস্তা কিনাৰৰ ঘৰ যে ধুলিয়া পুত খাই থাকে আচলতে এই পিকনিকটোৰ কাৰণে আমি প্ৰত্যেক বছৰে ৰখো কাৰণ এইটো আমাৰ ল'ৰাখিনিৰ পিকনিক কোল্ড ড্ৰিংকছ কিনাৰ পাছতে আমাৰ বজাৰ খতম আৰু ওলাইছো আমি চিধা দিচাংমুখলৈ এনে আমাৰ গাড়ীখন 7 সিটাৰ কিন্তু আহিছো আমি ইয়াত 9টা গেছটো আনিছিলো যদিও খৰি দুমুঠা এটা কিনি লৈছিলো দিচাংমুখৰ আমি বনভোজস্থলী ফালে যোৱা নাই আমি গৈছো টিপিজি ফালে ইয়াতো আজিকালি পিছে বহুত মানুহ হয় আৰু আহি পোৱাৰ লগে লগে মই বাচ্চা পাৰ্টিকেইটাক লগ পাইছো বেচেৰাকেইটা দৌৰি আহিছে মাতিবলৈ মোক আজি পিছে খানাত আমাৰ আইটেম ধেৰ আছে ব্ৰইলাৰ গাহৰি হাঁহ লোকেল মাছ আচলতে আমাৰ ল'ৰা মানুহৰ পিকনিকবোৰত এটা কথা ভাল ইয়াত কোনো কাৰো কাৰণে ৰখি নাথাকে আহি পোৱাৰ লগে লগে সব নিজৰ নিজৰ কামত লাগি গ'ল আৰম্ভণি আমি চাকনা পাৰ কৰিছো এফালে আমি গাহৰি বনাইছো আৰু গাহৰি নোখোৱাকেইটাই আনফালে ব্ৰইলাৰত লাগিছে ব্ৰইলাৰ খোৱাকেইটাই গাহৰি টেষ্টটো কি বুজিব কাৰণ যিমানে যি নহওক গাহৰি মেইন দে ৰাইজ আৰু এইফালে অলমষ্ট মোৰ চাকনাৰ কাৰণে লাই গাহৰি হওঁ 9টা আমি গাড়ীত গৈছিলো 2টা স্কুটি লৈ আহিছিলে আৰু 2টা স্কুটি লৈ আহিবলগীয়া আছিলে পাছৰকেইটা ভাগ্যত কিন্তু গাহৰি নপৰিলে কাৰণ মুখৰ আগত এইসোপা গাহৰি থাকিলে ৰখি থাকিব পাৰি নেকি আৰু চিনাকি মানুহবোৰ লগ পাইছো তাতে ফূৰ্তি মুঠতে চবেই কৰিছে গাহৰি বনোৱাৰ পাছত বাকীখিনিত মই লগা নাই আৰু পিংকু জ্ঞানদীপ ইমন ইহঁতিকেইটা লাগি মেলি বনালে আৰু লগত সুভাষ থাকিলে মই ইমান টেনচনে নলওঁ আৰু গাহৰি খাবলৈ নোপোৱা এই 2টা পাছত পাইছেহি এটাক 100 টকা ঘূৰাই লাগে গাহৰি নোথোৱাৰ কাৰণে ভাতৰ পিছে প্ৰথম কোটাটো আমাৰ পেটৰ হাতে মাৰিছিলে কিন্তু তাৰ লগত গোটেইকেইটা উঠি গ'ল সি আমাৰ লগত ছেকেণ্ড কোটালৈকে বহিছে ইয়াৰ ৰূপটো চা লাটু কিবা কবি নি আৰু পাতখন দেখি মোৰে হাঁহি উঠিছিলে আৰু এনেকেই এই বছৰৰ এই পিকনিকটো আমাৰ ছাকচেছফুল যোৱাবাৰ পিছে আমি পিকনিক খাওঁতে কোনোবাই কৈছিলে জাবৰ পেলাই থৈ আহিছো বুলি কিন্তু নথওঁ আমি খাই বৈ চব জ্বলাই মেলি চেছ কৰি থৈ আহিছো সেইকাৰণে প্ৰুফ এটা দি দিছো বাকী